চেনেল নতুন বছৰৰ লগতে মাঘ বিহুৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰটো যাতে সকলোৰে ভালে কুশলে যায়। আপোনালোকে ভাবিছে চাগে মই এই বা লৈ পেলাই ৰাতিপুৱা আপোনালোকক কিয় ব্লগটো দিছোঁ। ব্লগটো চাগে আপোনালোকে থাম্বনেইলত গমে পাইছে যে কিহৰ ওপৰত হ'ব। আজি যিহেতু উৰুকা, তাৰে ওপৰত আমি খানা বনাম। এতিয়া সকলোতে মাহে হাঁহে মাছে বহুত কিবা কিবি হ'ব। আমাৰো আজি খানা হ'ব ঘৰৰ কেইটা মিলি পেলাই, কিন্তু আমাৰ এইবাৰ ভেলাঘৰ বনাওঁতে লেট হ'ল। তাৰমানে মানুহ নাই বনোৱাৰ কাৰণে, সেইকাৰণে ভাবিছোঁ এইবাৰ ময়ে বনাওঁ বুলি পেলাই। নাহাঁহিব দে কোনো গাইজ চাই পেলাই। এতিয়া মই সেইকাৰণে ৰাতিপুৱা আপোনালোকক বাঁহডাল লৈ পেলাই আপোনালোকক ইণ্ট্ৰডিউচ দিব লগা হৈছে। এতিয়া বনাওঁ আমি লাহে লাহে, চাই যাওক আপোনালোকে ভিডিঅ'। এই মোৰ ভিখাৰীৱালা লুকত নাযাব, কাৰণ মই ৰাতিপুৱাই যিহেতু কৰিব আহিছোঁ ন, তেনেহ'লে গা পা ধোৱাৰ আগতে কৰি লোৱাটো ভাল, নহ'লে মোক বিচাই থাকিব গোটেই। সেইকাৰণে মই তাৰমানে এনেকৈয়ে আহি গৈছোঁ আৰু ভেলাঘৰটো বনাবলৈ। চকুনো যাতে নাহাঁহে মোক চাই এনেকৈ। এই চাওক গাইজ, ইমান ডাঙৰ হাথিয়াৰ লৈ আহি আছোঁ যুদ্ধ কৰাৰ কাৰণে। চবতে ৰাম, কি কষ্ট। চাওক গাইজ, ডাইনাছৰৰ হাড্ডি পালোঁ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। Oh my God. এই চাওক আৰু এডাল হাড্ডি পালোঁ, ডাইনাছৰৰ হাড্ডি এইবিলাক। কষ্টৰ ফল। ডাইনাছৰৰ হাড্ডি পালোঁ, মই এতিয়া ইউটিউব ভাইৰেল হৈ যাওঁ। पैसा ही पैसा होगा। এই আমাৰ জুমন বহি আছে লগত, হেল্পাৰ নট হেল্পাৰ, এনে বহি আছে, চাই আছে। অলপমান তেৰা হৈছে। মই যিমান এক্সপিৰিয়েঞ্চ থকা মানুহ তেৰাটো হ'বই দিয়াচোন, জানাই তুমি মোক ইমান মই জানো। अच्छा মই কি বুলি কয়, আৰে নৰেন্দ্ৰ মোদীৰ ঘৰতো মই মানে ভেলাঘৰ সাজি দি আহিছোঁ, মই ইমান জানো। कैसा लगा मेरा मजाक? আৰু মানে কি বুলি কয়, মেজি এতিয়া মানে চোৱা, তুমি ইফালৰ পৰা চালা তুমি চিধা দেখা পাবা, কিছুমান চাইড পৰা চালে মানে তেৰা দেখা পাবা, সেনেকুৱা ধৰণৰ হয়। अच्छा বনাইছোঁ আৰু কষ্ট কৰি, মানুহ নাই কোনো বনোৱাতো এতিয়া হমি লগে বনানে মে। নাগিন নাগিন হা বানিব জানা? জানা? জানিম জানিম। হাঁহিব নালাগে, ভেলাঘৰটো সৰুকৈ হৈছে, কাৰণ মই ইয়াত কৰি অসম বনালে মই লগ নাপাম। আমাৰে চাইজকে বনাই আহে না। बात तो सही है। ছুটি চাপৰ মানুহ ল'বা আৰু উপায় নাই ন। ভঙা হোৱা নাই কিয় বাঢ়ি আছা? ধূলা মোৰ তাতে ধূলা লগা নাই। আৰে তুমি বেক চাইডে মানে বহি আছা, মই ইমান কষ্ট কৰি ইমান কষ্টকৰ কাম কৰি আছোঁ। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। পিছে আজি তোমালোকে খানা খাব নালাগে? হা খানা কি খাব? জানো কোৱা নাই মই। কোৱা নাই? নিজে ভাবিছোঁ মই নামানো। একো কোৱা নাই? নাই। বেচেৰা, কি খাব মন আছে? মইতো এনে মাংস খোৱা মন আছে। কি মাংস? হাঁহ না মুৰ্গী, মুৰ্গী? কি মুৰ্গী? ব্ৰইলাৰ। ব্ৰইলাৰ। আমাৰ বা কি কৰে মই নাজানো, কিন্তু মাছ চাই মাৰিম বুলি কৈ আছিল, মাছ অহাই নাই এতিয়ালৈ, কি বা কৰে। মাছ বেপাৰীও খেলা কৰিব বনাইছে তোমাৰ নিচিনা কাম কৰি। মাছ বেপাৰী ভেলাঘৰ বনাই আছে। ये गरु पार हो गया। গো মাতা। गौ माता की जय।
অলমষ্ট ৰেডি ভেলাঘৰ অলমষ্ট ৰেডি হোৱা নাই দেই আধা হৈ আছে এতিয়াও হোৱা নাই আমাৰ মম্মী জি আগে আহে কিবা কমেণ্ট মাৰিব পৰা নাই কেনেকুৱা হৈছে মেজিটো ইমান চুটি ইমান সৰু और अभी तो रुको क्लाइमैक्स अभी बाकी है। মই মানুহটো কিমান ন ইণ্টাৰেষ্টিং মই মানুহটো কিমান মই ভাঙি দিওঁ নেকি ইমান ভাঙো কষ্ট কৰি বনাইছো মোৰ ভেলাঘৰ चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह আমাৰ মেজিটো ইমান ডাঙৰ যিয়ে নহওক মোৰ মৰমৰ বেজি হয়নে নহয় বনাইছিলোঁ মই কষ্ট কৰি মানুহ নোহোৱাৰ কাৰণে যিয়ে নহওক কি নাথাকা হয় বনাই উঠি পেলাই আমাক অকণমান পাব নালাগে দেই ৰাইজ কি মানে এইবোৰ কি এইবোৰ বিহুৰ সময়ত ইয়াতে কৃষ্ণকৰ পৰা আহে বাঁহী বজাইছোঁ বাঁহী বাদকটোৰ নাম কি আছিল মেইন দীপক শৰ্মা এই দীপক শৰ্মা আহিছে ছেকেণ্ড দীপক শৰ্মা চবৰে আমাৰ দেখিছা উৰুকাৰ দিনা ভেলাঘৰ বনাই আছোঁ বাহুবলী A few moments later. এবাৰ হেল্পত লাগি গৈছে দেই বহুত ডাঙৰ কামত লাগি গৈছে হেল্পাৰ ये जुम्मन जी हमारा हेल्पर हो गया है ये हमारा मुच्छी लाल বিকি আহিব লাগছিল ভাল লাগিল হয় বাবু নাহে নহয় কিবা কৰি আছে ঘৰত মোবাইল কিনিছে এয়া আমাৰ ভেলাঘৰ অলমষ্ট ৰেডি ইমান কষ্টৰ ফলত ये हमारे आगे है ये हमारे हेल्पर नंबर 2 जो सबसे लास्ट में आए हैं तो क्या नाचो मैं ये बहुत लास्ट में आए हैं अरे आंटी ये से बेलून दी बोले बर्तमान खेला घरটো হয় না কিন্তু আদি বেলুন লাই বলে বঢ়িয়া সো ল'ৰা ছোৱালীসকল বেলুনটো কৰি দিয়া সাইড কৰি দিয়া লাষ্টত দিম ये सब क्या है এয়া আমি আমি দুটাই কিনে চালো অলপ क्या हो रहा है खेला ঘৰটো হোৱাৰ পিছত যাতে হেল্পাৰ হিচাপে আহিছে দে লাষ্টত ये बड़ी अच्छी बात कही आप আমাৰ ভেলাঘৰ ৰেডি হৈ গ'ল এইটো চাওক কেনেকুৱা হৈছে আৰু জনাব কমেণ্ট কৰি পেলাই জানিছোঁ নে নাই বনাব ইমান নাজানো বাট বনাইছোঁ আৰু যিমানখিনি পাৰিছোঁ शाबाश बेटा बहुत बढ़िया চ' আমাৰ ভেলাঘৰটো কমপ্লিট ভেলাঘৰৰ ব্লগটো আপোনালোকে এইটো চাই লওক তাৰপিছত খানাৰ ব্লগটো মই নেক্সট ব্লগত দিম চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিম বাই বাই এভৰিৱান